মৰ্ণিং এণ্ড সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ। আৰু আজি মই যাম গোলাঘাটলৈ। গোলাঘাটত এইকাৰণে যাওঁ কিয়নো মই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট যাওঁ আৰু সেইখন চাৰ্টিফিকেট দিছে হিৰো ডিলাৰত। আৰু তালৈ যাম। এতিয়া মই খুৰাৰ লগত মই ওলাই ৰেডি হৈছোঁ, কিন্তু খুৰা হোৱা নাই, সেইটো যোৱা নাই। আৰু যাম তাত 8টা বজাত পাব গৈছে, কিন্তু আমি চাগে ঘৰৰ পৰা 7টা বজাত যামহে। আৰু মই দেখাম, সেইটো কাৰণে মই ভাবিলোঁ যিটো মানে ব্লগ এটাকে বনাই দিওঁ আৰু মই সেইকাৰণে ব্লগটো বনাম। আৰু এতিয়া অলপ ব্লগটো আৰম্ভ কৰিম। এখন হৈছে আমাৰ ঘৰৰ সন্মুখতে থকা এখন ফিল্ড, আৰু ইয়াত গৰু ছাগলী কুকুৰা চৰি আছে। আৰু সেইখন সন্মুখত আছে আমাৰ LP স্কুল। আৰু এজোপা হৈছে বৰগছ, যিজোপা আগতে বহুত ডাঙৰ আছিল, কিন্তু এতিয়া শুকাই গৈছে। আৰু শুকাই যোৱাৰ ফলত গছৰ ডালবোৰ পৰি গৈছে, আৰু সেইকাৰণে গছজোপা হয়তো মৰিও গৈছে। আৰু এয়া আমাৰ আইতাসকল, তেওঁলোক নিজৰ কামলৈ গৈছে, আৰু তেওঁলোক এতিয়া পাত ছিঙিবও গৈছে। আৰু সেনেকৈ আমাৰ ফালে ৰাতিপুৱাৰ পৰা দিনটো আৰম্ভ হয়। সকলোৱে নিজৰ কামত ব্যস্ত থাকে, আৰু এনেকৈয়ে তেওঁলোকে নিজৰ জীৱনটোক জীৱন নিৰ্বাহ কৰে। আৰু এতিয়া বলক আমি যাওঁ টাউনলৈ। মোৰ সেইখন চাৰ্টিফিকেট, যিখনৰ দ্বাৰা মই স্কুটি পাই যাম, এইখন। কিন্তু ইয়াতে এটা প্ৰব্লেম হ'ল, ইয়াতে মানে মোৰ কলেজখনৰ নামটো ভুল আহিলে। শুধৰণি কৰিছিলোঁ, কিন্তু তথাপিও ভুল আহিলে। ব্ৰিলিয়েণ্ট একাডেমি শিলে কৈছে গাৰ্লছ এইচএছ হ'ব লাগিছিল, কিন্তু ব্ৰিলিয়েণ্ট একাডেমি শিকল। তথাপিও একো ভুল নহয় বুলি কৈছে তেওঁলোকে, মানে একো প্ৰব্লেম নহয় বুলি কৈছে। চ' ভাল লাগিলে মোৰ চাৰ্টিফিকেটখন পাই।